Hello friends, welcome back to my YouTube channel Amar Jyoti Majoli আৰু আজি মই আপোনালোকক দেখুৱাম অৰুণাচল প্ৰদেশৰ নাৰীয়েদি বৈ যোৱা নদীখন গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ এয়া চাই লওক নাৰী নদীৰ পানী কিমান পৰিষ্কাৰ কিমান ধুনীয়া চাই লওক এই নদীখনৰ মেইন বেয়া কথাটো হ'ল যে এয়া তলত আপোনালোকে দেখিছেই শিলবোৰত মানে খেলাই লাগি আছে সেই কাৰণে মানে খোজ কাঢ়িবই পৰা নাই গতিকে আপোনালোকে কেতিয়াবা আহিলে ভালদৰে খোজ কাঢ়িব নহলে পৰি যাব ডেফিনেটলি ক'ব গ'লে আপোনালোকে ইয়াত খোজ কাঢ়িলে মেইনকে ভৰিত বেলেন্স ৰাখিব লাগিব নহলে পিছলি পানী উটুৱাই নিব এটা কথা মন কৰিবলগীয়া ইমান খেলাই থকাৰ পিছতো পানীখিনি একেবাৰে ফিল্টাৰ কৰা পানীৰ নিচিনা এয়া দেখিছে আপোনালোকে মই কোৱা কথা নহয় নিজে চাই লওক ন এয়া মোৰ বন্ধু আপেল কিন্তু এটা কথা আপেল মানে গছৰ লগা আপেলটো নহয় খোৱা আপেলটো নহয় নামটোহে ইয়াৰ আপেল গতিকে বন্ধুসকল এতিয়া ভিডিওটো শেষলৈকে চাই থাকিব মই কথা নকওঁ নিজে নিজে চাই গৈ থাকিব বন্ধুসকল মাজতে কথা এটা কৈ থওঁ যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ নিজৰ বুলি সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো চাই কেনে পালে লাইক কমেন্ট কৰিব লগতে ভাল লাগিলে শ্বেয়াৰ কৰি দিব লগতে বন্ধুসকল এতিয়া মই পাহাৰত উঠিছো আৰু লগতে পাহাৰৰ মনোমোহা দৃশ্য চাওক আৰু আনন্দ উপভোগ কৰক থ্যাংক ইউ
বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। আকৌ লগ পাম। বাই।